হাতীগড় গাঁৱত আহিছোঁ বিয়া খাবলৈ। এয়া এইবিলাক এই নেচৰাইমা, এই চানি দেখি আছে আপোনালোকে। আমি হাতীগড় গাঁৱত বিয়া খাব পাইছোঁ। এয়া গণমৰিচ, এইটো গণমৰিচ হয়। এই সুন্দৰকৈ লাগিছে, চাওক আপোনালোকে। গোটাই তামোল বাগানখনে গণমৰিচৰ বাগান। আমি বাৰীখনৰ ভিতৰলৈ যাব আমি চেষ্টা কৰিছোঁ। কি আছে ডাঙৰ নেমু, ডাঙৰ নেমু, এইটো ডাঙৰ লেবু, এইটো বিৰাট ডাঙৰ লেবু। এইটো খাই মস্তি। গণমৰিচ, জালুক গুটি আপোনালোকে দেখিছে। তেখেতে ছিঙি দিলে উপায় নাই, কি কৰিম, পকেটতে লওঁ নেকি। হালধি এয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। দেখি আছে আমাৰ এয়া টিম। হাতীগড় গাঁৱৰ মাজৰ ধানৰ খেতি দেখিছে, কিমান ধুনীয়া। এয়া ধানৰ শিহাৰিবিলাক কিমান ধুনীয়াকৈ ফচল হৈছে, এয়া দেখিছে আপোনালোকে। এয়া চাওক, চাৰিওফালে ধানৰ পথাৰ, অকল ধানৰ খেতি। সেইফালে আমাৰ ফটো ছেশ্যনত লাগি আছে। এয়া ধানবিলাক আপোনালোকে চাওক, কিমান ধুনীয়া হৈছে ধানবিলাক। চাওক, আমি সেইটো ৰাস্তাতে যাব লাগিব। আমি বিয়াত গৈ আছোঁ। হাতীগড় গাঁৱৰ মাজত আজি বিয়া আছে, তাতে আমি বিয়া খাব আহিছোঁ। আমি গৈ আছোঁ বৰ্তমান বিয়া ঘৰলৈ। দেখা খাই দিও অলপ।